আমাৰ ঢিং সমষ্টি, দুপহী সমষ্টি, চামগুৰি সমষ্টিৰ এই তিনিওটা সমষ্টিত মহিলা উদ্যমিতা আঁচনি আমি লোকক বিধানসভা নিৰ্বাচনৰ আগত দিয়া নাছিলোঁ। অহা 20 দিনৰ ভিতৰত দিম আৰু তিনিটা সমষ্টিৰ প্ৰায় ৭৫,০০০ মহিলাই এই ধন লাভ কৰিব। এতিয়া আকৌ ভোট দিব নিদিব, সঁচাকৈ কওক, আকৌ কৈ আছোঁ। কিমানে হাত দাঙিছে ভোট দিম বুলি কওঁতে? জিতুদা গন্তি কৰকচোন। প্ৰদীপদা কাৰোবাক চিনি পায়নে? দাদা দীপটো চিনি পোৱা নাই? হাত দাঙিছে নাই? চিন্তা কৰা। মই কিন্তু এটা কথা, মই দিয়া ৰিপৰ্টৰ ওপৰতে মহিলা উদ্যমিতা আহিব নাহিব? মই গাৰ্ডিয়ান মিনিষ্টাৰ, কি কৰে? লাগিব নালাগিব কওক? লাগিব নালাগিব? দীপটো তুমি এতিয়া বিধায়ক আছিলা, লাগিব নালাগিব? সঁচাকৈ লাগিব? প্ৰদ্যুৎদা লাগিবনে? মই চবকে সুধি লৈছোঁ, দিব লাগিবনে? জিতুদা আপুনিতো গাৰ্জেন এতিয়া লাগিব। যিটো গোস্বামী কৈছে একদম লাগিব, লাগিবতো। এতিয়া অলপ পইচাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কম যে আমাৰ গোটেই কেইজন ইয়াতে জড়িত বিধায়ক, সাংসদ, মানে জড়িত কৈছোঁ। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ইয়াতে সাংসদ আছিল, দীপলু ৰঞ্জন শৰ্মা ডাঙৰীয়া ইয়াতে বিধায়ক আছিল, জিতু গোস্বামী ডাঙৰীয়াই বিধায়ক খেলিছিল। এতিয়া যদিও বহনপুৰৰ বিধায়ক, তেখেতৰ আপোনালোকৰ চোৱা চিতা দায়িত্ব তেওঁলোকেও লয়। গতিকে তিনিওজনে কৈছে যে চামগুৰিত অতি সোনকালে মহিলা উদ্যমিতাৰ আঁচনি দিব লাগে আৰু দি আপোনালোকক দেখাম, মই আপোনালোকক প্ৰতিশ্ৰুতি দিম। আপোনালোকক মহিলা উদ্যমিতাৰ আঁচনি হিমন্ত বিশ্ব শৰ্মাই দিব আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই ভাষণ দিলে আপোনালোকে কংগ্ৰেছক ভোট দিব। সেইটো হ'ব নেকি কওক? হ'ব নেকি কওক? নে গৌৰৱ গগৈ ডাঙৰীয়া আহিলে চব উঠি ভাঙি যাব? কোনটো কৰিব কওক? হা? খেদি দিব? এটা শব্দটো মই নকওঁ, মোৰ মুখৰ পৰা ওলোৱাটো বেয়া। মই কোৱা নাই যে মই কোৱা নাই, আপোনালোকে কৈছে, মই এইবিলাক কথা নকওঁ। খেদি দিম বুলি আপোনালোকে কৈছে, মই কোৱা নাই। কিন্তু খেদি দিম বুলি আপোনালোকে কৈছে, মই কোৱা নাই। মই তেনেকুৱা কথা নকওঁ, কিন্তু অনুৰোধ কৰিছোঁ, আমি আকৌ কৈছোঁ, অহা 20 দিনৰ ভিতৰত চামগুৰিত, ৰূপহীত আৰু আমাৰ ঢিং সমষ্টিত মহিলা উদ্যমিতাৰ ৭৫,০০০ মহিলাক ১০,০০০কৈ টকা দিম। এটাই মাত্ৰ অনুৰোধ, আপোনালোকে এই লোকসভাত আপোনালোকে আমাক ভোট দিব। মই আকৌ কৈছোঁ, এই লোকসভা নিৰ্বাচনত আমাৰ হাৰিলে একো নাযায়, যাব নেকি কিবা? যিসকল মহিলা এতিয়ালৈকে 10,০০০ টকা পোৱা নাই, তেওঁলোকে 20 দিনৰ ভিতৰত 10,০০০ টকা লাভ কৰিব। লাখ লাখ মহিলাৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ খবৰ এটা আহি গৈছে। আপোনালোকে যদি এতিয়ালৈকে 10,০০০ টকা পোৱা নাই বা আপোনালোকৰ ঘৰত কোনো এজন মানুহে 10,০০০ টকা পোৱা নাই, কোন মহিলাই পোৱা নাই, তেওঁলোকে 20 দিনৰ ভিতৰত পাব 10,০০০ টকা। কোন সমষ্টিৰ মহিলা 10,০০০ টকা পাব আপোনালোকে জানি লওক। ডিং, ৰূপহী, চামগুৰি, এই তিনিটা সমষ্টিৰ মহিলাই পাব 10,০০০ টকা। এই তিনিটা সমষ্টিৰ মহিলাসকলে পোৱা নাছিল 10,০০০ টকা। এই তিনিটা সমষ্টিৰ মহিলাই 20 দিনৰ ভিতৰত পাব 10,০০০ টকা। আপোনালোকে আজিৰ খবৰটো শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো মহিলাই গম পায়। যিসকল মহিলা এতিয়ালৈকে 10,০০০ টকা পোৱা নাই, তেওঁলোকে 20 দিনৰ ভিতৰত পাব 10,০০০ টকা। আজিৰ খবৰটো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব পাৰে।